Hello friends, কি খবৰ আপোনালোকৰ? Friends, আজি মই share কৰিম 7 amazing facts about Germany. So বলক ভিডিওটো আৰম্ভ কৰো। Point 1 হ'ল Autobahn. Germanyত হাইৱেটোক Autobahn বুলি কয় আৰু ইয়াৰ Autobahnত একো স্পীড লিমিট নাথাকে। So যিমান মন যায় হিমান স্পীডত নিজৰ গাড়ী চলাব পাৰি। Point 2 হ'ল free education. Germanyত public স্কুলত education free হয়। অকল extra curricular কিবা এটা amount দিব লাগে। আৰু ইয়াৰ public universityত একো tuition fees নলয়। Point 3 হ'ল no early birthday wish. Germanyত কাৰোবাৰ যদি birthday হয় তেতিয়া family বা friends কেতিয়াও early wish নকৰে। Early wish কৰাটো ইয়াত bad luck বুলি মানে আৰু এইটোক ইয়াত বহুত seriously লয়। আৰু যেতিয়া পাৰ্টিৰ কথা আহে তেতিয়া birthday personে পাৰ্টি নিদিয়ে। তা friends মিলি birthday personক treat দিয়ে। Point 4 হ'ল car wash. Germanyত ঘৰত car wash কৰাটো allowed নহয়। আৰু এইটো নিয়ম বহুত strictly follow কৰে। ঘৰত গাড়ী ধুলে সাবুন আৰু অইলটো waste water systemত গুচি যাব পাৰে। আৰু হেতুকে প্ৰিভেন্ট কৰিবলে car wash center থাকে য'ত পইচা দি গাড়ীখন ধুব পাৰি। যদি ঘৰত গাড়ী ধুৱে তেতিয়া পানীটো বহুত waste হয়। আৰু car wash centerত ধুলে পানীটো recycle হয় আৰু হেতুকে reuse কৰে। Point 5 হ'ল prison escape. Germanyত যদি এটা prisonerে জেলৰ পৰা পলাই যায় তেতিয়া তাক পলোৱা কাৰণে একো punish নকৰে। জেলৰ পৰা পলোৱাটো ইয়াত গভৰ্ণমেণ্টে ক্ৰাইম বুলি নামানে। ইয়াত মানে যে ফ্ৰীডম বিচাৰাটো এটা মানুহৰ কাৰণে স্বাভাৱিক কথা আৰু হেতু ইয়াত ক্ৰাইম কনসিডাৰ নকৰে। পলাই যোৱাৰ পিছত যদি ধৰা পৰে তেতিয়া তাক জেলত আনি বুজাই মেলি হি যোনটো ক্ৰাইমৰ কাৰণে জেলত আছিলে হেতু কমপ্লিট কৰিবলৈ কয়। Point 6 হ'ল no maid. Germanyত maid বা ঘৰ সাফা কৰা মানুহ পায়। কিন্তু ইয়াৰ সব মানুহে নিজৰ কাম নিজে কৰে কাৰণ ইয়াৰ maid বহুত expensive হয়। ইয়াৰ maidে 1 ঘণ্টাৰ 10 ইউৰো বা 25 ইউৰো লৈকে লয়। যদি maidে ডেইলি 2 ঘণ্টা কাম কৰে আৰু per hour যদি 15 ইউৰোকে হয় তেতিয়া মাহেকে 900 ইউৰো হয়। যোনটো ইণ্ডিয়ান কাৰেন্সিত approx 72,000 rupees হয়। যোনটো জাৰ্মানী মানুহৰ কাৰণেও বহুত expensive হয়। So সবে ঘৰ কাম নিজে কৰাটো প্ৰিফাৰ কৰে। Point 7 হ'ল automobile industry. আপোনালোকে জানেনে Mercedes-Benz, Audi, BMW, Volkswagen, Porsche এইবোৰ সব জাৰ্মান ব্ৰেণ্ড হয়। জাৰ্মানী পুৰা ৱৰ্ল্ডত 3rd largest car producing country হয় আৰু 4th highest motor vehicle producer হয়। So guys মোৰ ভিডিওটো লাইক কৰিব আৰু কমেন্টত লিখিব মোৰ ভিডিওটো কেনেকুৱা লাগিলে আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব। So see you in the next video. Bye bye.